নমস্কাৰ, মই পৰি আৰু আজি আমাৰ আছে সাংস্কৃতিক শোভাযাত্ৰা আৰু আমি কি কৰিম ভিডিঅ'টো মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ এটা মই লং ভিডিঅ' আপলোড কৰিম ইউটিউবত, সেইটো চাই ল'ব। আৰু ইয়াতে মই বেছি নেদেখাওঁ বাৰু, তো চাই থাকক কি দেখুৱাম। আমাৰ থিমটো আছিল অসমৰ পৰম্পৰাগত অৰ্থনৈতিক কাৰ্যকলাপ। ইয়াতে দেখুওৱা গৈছে ধান কটা, ভুই ৰোৱা, কঠীয়া তোলা আদি আৰু চাহ জনগোষ্ঠীৰ নৃত্য দেখুওৱা গৈছে, লগতে চাহপাত তোলা আৰু বোৱা কাপোৰ, পাট কাপোৰ, মুগা কাপোৰ, লগতে আৰু আমাৰ আছিল বাঁহ বেতৰ শিল্প, কাঁহ পিতলৰ শিল্প আৰু পশুপালন আছিল, মীন পালনো আছিল আৰু মই ক'বই পাৰিছিলোঁ আৰু আমাৰ বিহু নৃত্যও আছিল। আহক আমি দেখুৱাম আমি কেনেদৰে প্ৰদৰ্শন কৰিছোঁ।